আছোঁ, আপোনালোকে দেখিছে, কাৰণ বাহিৰত খুব বৰষুণ, হঠাতে এজাক বৰষুণ আহিছে, একদম জোৰছে আহিছে। চ' ভাবিছোঁ মাতটো শুনা নাপাব, মই ব্লগটো ষ্টাৰ্ট কৰাৰ লগে লগে বৰষুণ জাক আহিছে। আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা বৰষুণ আহিছে। সেইটো কাৰণে মই ইয়েৰফোনটো পিন্ধি লৈছোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে আৰু মোৰো ভাল। আৰু আজি মই বহুদিনৰ পিছত ব্লগ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আচলতে মই কেতিয়াবাৰ পৰা ৰখি আছোঁ ষ্টাৰ্ট কৰিবলৈ, মাজতে এবাৰ ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু খুব জোৰছে বৰষুণ এজাক আহিলে, সেইটো কাৰণে মই ষ্টপ কৰিলোঁ। কাৰণ বৰষুণ যিহেতু আহিছে, গতিকে শুনিবলৈ অলপমান দিগদাৰ হ'ব আৰু মই ৰেকৰ্ডিং এটা আগবঢ়াম বাৰু। আৰু এতিয়া বাজিলে 12:30। আজি হৈছে সোমবাৰ, আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু শাওণ মাহটো ধৰ্মৰ মাহ বুলি কোৱা হয়। বহুতে ব্ৰত ৰাখে প্ৰত্যেকটা সোমবাৰত, আৰু আজি আমিও ব্ৰত ৰাখিছোঁ, মা, মই আৰু আমাৰ ভণ্টি, আমি তিনিটাই ব্ৰত ৰাখিছোঁ। আৰু ভাবিছোঁ আবেলি আমি ওচৰৰ শিৱ মন্দিৰটোলৈকে গৈ পেলাই শৰাই এখন দিম। গতিকে সেয়াই। আৰু আজি আপোনালোকে বেকগ্ৰাউণ্ডটো চাই গম পাইছে, আজি আমি আচলতে আমি এতিয়া চাৰ্ভি আৰু মই আমাৰ ঘৰত আছোঁ, মানে মোৰ শহুৰৰ ঘৰত আৰু হাজবেণ্ডৰ ঘৰত। আৰু লাষ্ট ছানডে আমি আহিলোঁ, হাজবেণ্ডে আমাক থৈ গ'ল আৰু আমি ইয়াত কেইদিনমান থাকি যামগৈ। আৰু আগৰ ভিডিঅ'বোৰ আপোনালোকে য'ত দেখিছিলে সেইটো হ'ল মোৰ হাজবেণ্ডৰ কোৱাৰ্টাৰ। তো আমি তাতে আছিলোঁ, আমি আচলতে ইয়াতে থাকোঁ। আৰু তেওঁ যিহেতু আহিব নোৱাৰে, সেইটো কাৰণে, আৰু ক'ভিডৰ কাৰণে এতিয়া যিহেতু গোটেইবোৰ বন্ধ আছে, সেইকাৰণে আমি তাতেই আছিলোঁ। কিন্তু লাষ্ট ছানডে আমি আহিলোঁ, তেওঁ আমাক থৈ গ'ল, তেওঁৰ অফিচ আছে যিহেতু। আৰু কেইদিনমান ইয়াতে থাকিম, চাৰ্ভিও খুব এনজয় কৰিছে। গতিকে সেয়াই। আৰু আপোনালোকে আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া চাৰ্ভিয়ে খেলি আছে, তাই খালে, লগতে গা পা ধুৱাই দিলোঁ আৰু তাই শুলেও অলপ, আৰু এতিয়া তাই উঠি খেলি আছে। আৰু গতিকে এতিয়া বৰষুণ যাক অকণমান এৰিছে, কিন কিনকৈ দি আছে। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া গৈ আছোঁ আমি পাচলি ছিঙিবলৈ। এয়া দেখিছে, অলপ আগতে বৰষুণ এজাক হৈ গৈছিলে আৰু এতিয়া বৰষুণ কিন কিনকৈ দি আছে। এয়া আমাৰ অমিতা লাগিছে। এইবাৰ আমাৰ পাচলি কিছু পৰিমাণে হৈছে। এয়া কোমোৰা এজোপা, কোমোৰাও কেইটামান লাগিছে। আৰু লগতে এই চাংখন যে দেখিছে, ইয়াতে ভাতকেৰেলাবোৰ লাগি আছে। এতিয়া আমি সেয়া ছিঙিম। আৰু গোটেইখন বৰষুণ পৰি তিতি আছে। এতিয়াও দেখিছে কিন কিনকৈ বৰষুণ জাক দি আছে। এয়া, আৰু এনেদৰে বাৰীৰ পাচলি ছিঙি খুব ভাল লাগে। আৰু এই গোটেইবোৰ আমাৰ দেউতাই লগোৱা। এতিয়া মই এয়া ভাতকেৰেলা বিচাৰি এইটো ছিঙি আছোঁ এতিয়া। আমি কেইটা খালোঁ বাৰু, এতিয়াও লাগি আছে কেইটামান, কিন্তু এয়া বিচাৰি বিচাৰি উলিয়াব লগা হৈছে, পাতৰ মাজত সোমাই আছে। আৰু এখন চাঙত কোমোৰাও আছে যিহেতু। এয়া, আৰু এতিয়া গৈ আছোঁ পিছলৈ নেমু ছিঙিবলৈ। এইজোপা আমাৰ নেমু, আৰু দুজোপামান আছে, কিন্তু নেমুকেইটাৰ গোন্ধটো খুব ধুনীয়া হয়, কিন্তু গুটি বহুত আছে। গতিকে এইখিনি আমাৰ ছিঙি হৈ গ'ল। আৰু এইকেইটা হৈছে ভোট জলকীয়াৰ পুলি, এইকেইটা ৰুব পৰা হোৱা নাই। এইকেইটা এই টাবটোতে গজিছে, এইকেইটা ডাঙৰ হ'লে ৰুব লাগিব। আৰু এতিয়া দুপৰীয়া 2 বাজি গ'ল। এতিয়া আমাৰ চাৰ্ভিৰ খোৱা টাইম হৈছে। তো মই এতিয়া তাইক খুৱাই লওঁ। আৰু আজি যিহেতু আমি নাখাওঁ, আপোনালোকক কৈছোঁৱে,
আজি আমি প্ৰথম সোমবাৰ পালিছোঁ, কিন্তু দেউতাই খালে, দেউতাই অলৰেডি ভাত খালে, গতিকে এতিয়া আমি নাখাওঁ আৰু মাইনাক খুৱাই লওঁ। তাৰপিছত চাওঁ, তাই যদি টোপনি যায় তেনেহ'লে খুৱাবৰ কাৰণে চেষ্টা কৰিম, আৰু যদি নাযায় এনেকৈ খেলি থাকিব লাগিব আৰু ইভিনিং যিহেতু আমি মন্দিৰ যাম, সেইটো কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈও আছে, আৰু এইখিনি আমাৰ মায়ে কৰিব। গতিকে সেয়াই, এতিয়া মই তাইক খুৱাই লওঁ আৰু আপোনালোকক লগ পাই আছোঁ। আৰু এয়া আমাৰ চাৰ্ভি মাইনাই মূৰ আঁচুৰিব জনা হৈছে। তাইক যেতিয়া মই মূৰ আঁচুৰি দিওঁ বা মই আঁচুৰোঁ, তাই ফণীখন এনেদৰে লৈ যায় আৰু নিজেও এনেদৰে মূৰত ফণীখন লগাই থাকে। আৰু এতিয়া চাৰ্ভিক খুৱাই দিলোঁ আৰু ভাবিছোঁ অলপ পিছত তাইক খুৱাই থ'ম, যদি শুৱে, আৰু নহ'লে চাওঁ, হয়তো নুশুলে খেলিবলৈ দিব পাৰোঁ। আৰু এনেকৈ তাইক কিবা কিবি খেলিবলৈ দিছোঁ। মোবাইলটো তাই চাইছিলে, এতিয়া বহুত কাৰ্টুন চং কিছুমান ওলাই দিলোঁ। মোবাইল তেনেকৈ নিদিওঁ বাৰু, তথাপিও কেতিয়াবা দিব লগা হয় বাৰু। সেয়াই। আৰু এটা কথা জনাবচোন আপোনালোকে, তাই আজি প্ৰায় 4 দিনমানৰ পৰা একদম পানী নোখোৱা হৈছে। খানা খাই বাৰু যি খুৱাওঁ, কিন্তু আগতে পানীও তাই খাইছিলে, মই খুৱাওঁতে তাই পানী খাইছিলে, কিন্তু এতিয়া তাই একদম পানী নাখায়। পানীটো মুখত লয়, মুখখন আগুৱাই দিয়ে, কিন্তু এটা আৱাজ যে সেই আৱাজটো কৰি পেলাই তাই পানীখিনি বাহিৰলৈকে উলিয়াই দিয়ে। আৰু প্ৰত্যেকবাৰ মানে তাই পানী খোৱালে তেনেকুৱা কৰে। এতিয়া অকণমান চিন্তাও হয় বাৰু পানী নাখালে, যিহেতু পানীটো মানে খাব লাগে। গতিকে তাই নাজানো, এতিয়া মই বহুত বেলেগ বেলেগ টেকনিক এপ্লাই কৰিছোঁ, মানে আকৌ বটলত দিছোঁ বা গিলাচ বা খোৱা কাপতো দি চাইছোঁ, মানে তাইক তেনেকৈ মটিভেট কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ, কিন্তু তাই এতিয়ালৈকে পানী খোৱা নাই। প্ৰায় 4 দিনমানৰ পৰা তাই এনেকুৱা কৰি আছে। আৰু আপোনালোকে জনাবচোন, কি মানে মাকসকলে মানে তেনেকুৱা কি কৰিব পাৰি, বাচ্ছাবিলাকৰ এনেকুৱা হয়েই নে, মানে এইটো মানে আঁতৰাবলৈ কি কৰিব পাৰি, আপোনালোকে প্লিজ জনাব। আৰু সেয়াই, এতিয়া তাই খেলি আছে এনেকৈ, আৰু চাওক এতিয়া পিছফালে আপোনালোকে ৰ'দ দিছে। ৰাতিপুৱা সম্পূৰ্ণ অপজিট বতৰটো, ৰাতিপুৱা ইমান বৰষুণ দিলে 11টা চাৰে 11টামান বজাত, আৰু এতিয়া পূৰা ৰ'দ ওলাইছে। আপোনালোকক মই দেখুৱাইছোঁ ৰ'ব। গতিকে সেয়াই, এতিয়া একেবাৰে ৰ'দ দিছে, বহুত ৰ'দ দিছে, আৰু ভাবিছোঁ এতিয়া যিহেতু কাম নাই একো, অকণমান ৰেষ্ট লওঁ আৰু তাইকো খুৱাবলৈ চাওঁ, আৰু আপোনালোকক একেবাৰে আবেলি লগ পাই আছোঁ। আৰু দেখিছেনে, তাইক গৰম কাৰণে মই চুলিখিনি এইদৰে বান্ধি দিছিলোঁ, কিন্তু তাই চুলিখিনি মানে বান্ধিলেও বৰ অশান্তি পায়, একদম খুলি মেলিহে ৰক্ষা, আৰু গোটেইখিনি তাই মানে ৰবৰ চবৰ গোটেই খুলি দিয়ে, আৰু দেখিছে এতিয়া ৰবৰডাল লৈ পিনে পূৰা খেলি আছে। গতিকে সেয়াই, ঠিক আছে তেনেহ'লে একেবাৰে আবেলি লগ পাই আছোঁ। আৰু অলপমান ৰেষ্ট লোৱাৰ পিছত মই এয়া উঠিলোঁ, আৰু উঠি এনেদৰে মোৰ ৰুমটো ঝাৰু দিলোঁ, লগতে গোটেইকেইটা ৰুম ঝাৰু দিলোঁ। আৰু চাৰ্ভি মাইনা এতিয়া শুই আছে, তাই শুই গ'ল, আৰু মই এতিয়া কামখিনি কৰি লওঁ বুলি ভাবিছোঁ, যিহেতু মন্দিৰ যাম। আৰু এয়া আমাৰ মায়ে মন্দিৰৰ যোগাৰ কৰি আছে, শৰাই আৰু ভোগ দিব বুলি ভাবিছে। আৰু ইণ্টাৰেষ্টিংলি এই কলখিনি আমাৰ বিয়াত গা ধোৱা কলৰ হয়, আৰু এইখিনি ৰেডি হৈ গ'ল মন্দিৰলৈ নিবলৈ বুলি, মানে এওঁক যিডাল কলৰ তলত গা ধুৱাইছিল সেই কলৰ কল লাগিছে, আৰু দুঠুক লাগিলে এতিয়ালৈকে। আৰু এতিয়া আমি মন্দিৰ যাবলৈ ওলাইছোঁ, মাহঁত অলৰেডি গ'লে শৰাই লৈ। আৰু এতিয়া আমি মন্দিৰ গৈ আছোঁ। চাৰ্ভি মাইনা পেহীয়েকৰ কোলাত উঠিছে, আৰু এয়া আমাৰ মন্দিৰটো। এতিয়া বেছি মানুহ নাই বাৰু, এনেই মানুহ ইয়াত বহুত হয়, কিন্তু এতিয়া ক'ভিডৰ কাৰণে ইয়াতে মানুহ কম হৈছে, আৰু মন্দিৰটো কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে, আপোনালোকে দেখাই পাব। আৰু এয়া হৈছে ইয়াৰ চাৰিওফাল এইডাল ঔটেঙা, আৰু এইটো মন্দিৰৰ চূড়াটো। এতিয়া আকৌ নতুনকৈ বনাব, এনেকুৱা ধৰণে কামবোৰ কৰি আছে, গতিকে অকণমান খেলি মেলি হৈ আছে।
আৰু এইখন পাহাৰ ভিউটো খুব ভাল লাগে ইয়াৰ পৰা, এই মন্দিৰটোৰ পৰা। আৰু এইখিনি মই আপোনালোকক আমাৰ মন্দিৰটোৰ ভিতৰখন দেখুৱাইছোঁ। আমি চাকি দিলোঁ অলৰেডি। হাই গাইজ, এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ। আচলতে গ'লোঁ আৰু আহিলোঁ, মানে ছাৰ্ভেত লৈ গৈছিলোঁ যেতিয়া, আৰু এতিয়া ক'ভিডৰ সময়, সেইটো কাৰণে আমি সেৱা কৰি চাকি তাকি জ্বলাই মানুহ ভিৰ হোৱাৰ আগতে আহিলোঁ। আমি গোটেইখিনি ঘৰৰ মানুহে গৈছিলোঁ। তথাপিও এতিয়া ভয় লাগে দিয়কচোন, যিহেতু পৰিস্থিতি খুব বেয়া আৰু বাচ্ছাবিলাকৰ কাৰণে এতিয়া সময়টো আৰু বেয়া হৈছে। তো তাইক মই নিওকৈ নিছিলোঁ, আৰু মন্দিৰ বুলি ক'লে যিহেতু নিবও মন যায়, সেইটো কাৰণে আমি মানুহ নাহোঁতে সেৱাটো কৰি গুচি আহিলোঁ। আৰু এতিয়া মাহঁত তাতেই আছে, মানে শৰাই দিছেহে, আগবঢ়াইছেহে, অলপ দেৰি লাগিব। আৰু হয়তো মই ভণ্টি আহিছোঁ আৰু আমি অলপ দেৰিকৈ যাব পাৰোঁ। ছাৰ্ভে খুৰাকৰ লগতে থৈ যাম, তাই খেলি আছে। গতিকে সিমানেই, পৰিস্থিতিবোৰ ভাল হওক, মানে সেইটোৱে কামনা কৰিছোঁ। এতিয়া আগৰ নিচিনা চলা ফুৰা কৰিবলৈ অকণমান ভয় লগা হৈছে, গতিকে পৰিস্থিতি অতি সোনকালে ভাল হওক, আমি আটাই সেইটোৱে কামনা কৰিছোঁ। আৰু এয়া হৈছে প্ৰসাদ, লগতে ভোগো আছে। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া গধূলি 7:30 বাজিছে। আমি মন্দিৰৰ পৰা কেতিয়াবাই আহিলোঁ আৰু প্ৰসাদো খালোঁ, লগতে ভোগো খালোঁ। আৰু এতিয়া বনাই লৈছোঁ একাপ চাহ। এতিয়া চাহকাপ খাম, আৰু লগতে আমাৰ অলপ পিছত ছাৰ্ভেৰ কাৰণে কিবা এটা খানা বনাব লাগিব। আৰু যিহেতু তাই শুওঁতে দেৰি কৰে, সেইটো কাৰণে তাইক সোনকালে খুৱাই থ'ব লাগিব। আৰু আমিও যিহেতু দিনটো ব্ৰতত আছোঁ, একো খোৱা নাই, গতিকে আমাৰ কাৰণে সোনকালে কিবা এটা বনাব লাগিব। আৰু সেয়া ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আজিলৈকে ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ